লগতে সাংবাদিকৰ পৰা আদি কৰি কাৰ্বি জাতিৰ লগত সকলৰ লগত যিসকল সদস্যসকল তেওঁলোকক সদায় আমি শ্ৰদ্ধা জনাইছোঁ। লগতে ৰাইজসকল, আজি আমাৰ সমস্যা, বিভিন্ন ধৰণৰ সমস্যা আমাৰ মাজত সন্মুখীন হ'ব লগা হৈছে। আমাৰ এতিয়া মাটিৰ সমস্যা। আজি ক'বলৈ গ'লে আজি বহিৰাগত বিভিন্ন ধৰণৰ মানুহ, আমাক চিনি নোপোৱা, আমাক সন্মান কৰিব নজনা মানুহ আহি আজি আমাৰ এই আশে পাশে আজি বহিবলৈ ধৰিছে আৰু বিভিন্ন ধৰণৰ আমাক অত্যাচাৰ চলায়, হয়নে নহয়? আমি এইটো মানি থাকিম নেকি? আমি সহ্য কৰিম নেকি? আমি কি কৰিব লাগিব? যুদ্ধ কৰিব লাগিব। আমি আৰ্মি হ'ব লাগিব, একে দুজন। আমি যোদ্ধাৰো হ'ব লাগিব, ৱাৰিয়ৰ হ'ব লাগিব। ৰেডি আছে নেকি? লগতে আমি কাৰ্বি আংলঙত থকা তিৱাসকল, কাৰ্বি দাদাসকলৰ লগত আছো। আমি কাৰ্বি দাদাসকলৰ লগত তিৱাসকল সদায় আছো আৰু সদায় থাকিম। কাৰ্বি ভাইসকলৰ লগত আমিও নামিবলৈ আৰম্ভ কৰিছো। সাংঘাতিকৰ আদি কৰি আমি এতিয়ালৈকে আপোনালোকৰ লগত আছো আৰু আমি কেতিয়াও পিছ হকিব নালাগে। আমি আগুৱাই যাম আৰু বিভিন্ন ধৰণৰ তেনেকুৱা আমাৰ সমস্যা তেনেকুৱা ধৰণৰ আছে। যেনেকুৱা আমাৰ ট্ৰাইবেল ছোৱালী বিয়া পাতি, নন ট্ৰাইবেল যেনেকুৱা বহিৰাগতসকল আমাৰ ছোৱালী বিয়া পাতি তেওঁলোকৰ আমাৰ ছোৱালীৰ নামত কিছুমান মাটি পটা বনাই লৈছে। এইটো আমি নিজেই কাম কৰিব লাগিব। ইয়াত কোনো বিহাৰী বঙালী দাদাগিৰি নচলিব। ইয়াত চলিব কেৱল ট্ৰাইবেল, কাৰ্বি, তিৱা, বড়োসকল। খিলঞ্জীয়া ধপধপনি থাকিব লাগিব। ইয়াত খিলঞ্জীয়াৰ ওপৰত যদি এটা যদি আপোনালোকে টাচ কৰে, কিন্তু আমি এতিয়া ৰৈ নাথাকো। এতিয়া কেৱল কাৰ্বিসকল নহয়, তিৱাসকলেও ওলাই আহিব এতিয়া। আৰু বহুত হ'ল আমাক তিৱা, কাৰ্বি, বড়ো, গাৰো বুলি আমাক ভাগ ৰাজনীতিত ভাগ কৰি আৰু বহুত হ'ল ৰাজনীতি। আৰু এতিয়া আমি ৰাজনীতি নকৰো, ডাইৰেক্ট যুদ্ধ কৰা হ'ব। এবাৰ যুদ্ধ। মোক ক'বলগীয়া খুব আছিল। বহুত দিনে আমাৰ ৰাজনীতিকৰ মেৰ পাতত খুৱাই তিৱাসকল বেলেগ, কাৰ্বিসকল বেলেগ, গাৰোসকল বেলেগ, বড়োসকল বেলেগ, বিভিন্ন ধৰণৰ ৰাজনীতি আমাক ডিভাইড কৰি ৰাখিছিল। কিন্তু আমি এতিয়া ডিভাইড নহয়, আমি এক ইউনিটি। আমি এতিয়া ইউনিটি। আমি এতিয়া আমাক ভাবিব নালাগে। কোনোবা যদি ভাবিছে আমি বেলেগ, এইটো সম্পূৰ্ণ ভুল ধাৰণা হ'ব। আমি জিঅ'ৰ নিচিনা হ'ব লাগিব। জিঅ'ৰ নিচিনা। জিঅ' তেনেকা ধৰিলে হাত ফুৰি যায়, হয়নে নহয়? এই হাত ফুৰি যোৱা নিচিনা জিঅ'ৰ নিচিনা হ'ব লাগিব এতিয়া আমি। অসম চৰকাৰে লগতে কাৰ্বি আংলং কাউন্সিলে আমাক প্ৰতিশ্ৰুতি দিছিল ইয়াত এফেকশ্যন হ'ব বুলি, আৰু লগতে ইয়াৰ বিভিন্ন ট্ৰেনিং লাইচেন্সখিনি কেঞ্চেল কৰা হ'ব বুলি কৈছিল। কিন্তু এতিয়ালৈকে কৰা নাই। দুৰ্ভাগ্যজনক আমাৰ যুঁজখন মানে লেহেম হৈ যোৱা নাই। তাৰমানে আমাৰ ফাইটটো এতিয়াও লেহেম হৈ যোৱা নাই। ফাইটটো আৰু এইটো ষ্টাৰ্টিং হয়। ফাইটটো এতিয়া চলিবহে। ফাইটটো এতিয়া চলিব। আৰু বৰ্তমান অসম চৰকাৰ আৰু কাৰ্বি আংলং কাউন্সিলক ক'ব বিচাৰিছো, আপোনালোকক কাৰ পক্ষত আছে? কাৰ্বি ৰাইজৰ পক্ষত আছে না বিহাৰী বঙালীৰ পক্ষত আছে? আপোনালোকে স্পষ্ট কৰক। অসম চৰকাৰ আৰু কাৰ্বি আংলং কাউন্সিলে স্পষ্ট কৰক, কাৰ্বি ৰাইজৰ লগত আছে নে বিহাৰী বঙালীৰ লগত আছে? আমি ট্ৰাইবেল, তিৱা, কাৰ্বি সকলো কাৰো আমি মাৰপেটত যাব নালাগে। আমি একমাত্ৰ কাৰ্বি হৈ, তিৱা হৈ, বড়ো হৈ, ডিমাচা হৈ আমি ফাইট কৰিব লাগিব। বহুত হ'ল এই অসম চৰকাৰ, এই কাউন্সিলৰ
এই দুলাধনা মদ্যপ বহুত হল আমি কাৰো ভয় নাখাওঁ লাগিলে জীৱন ত্যাগ কৰিম মাটি এৰি নিদিওঁ এই মাটি কাৰ হয় আমাৰ অধিকাৰ কাৰ থাকিব লাগে আমাৰ এই মাটিৰ মালিক আমি হয় নে নহয় মাটিৰ মালিক আমি হয় নে নহয় যদি হয় ইয়াত বেলেগে বঙালী বিহাৰী আহি কিয় আমাৰ মাটিত আছে আমি এতিয়াৰ পৰা প্ৰয়োজন হলে হাতত দা ধৰি আমি খেলিব লাগিব বহুত হল আৰু মই বিশেষকৈ মানে অলপ আবেগিক হৈছো কাৰণ নিজৰ জাতিৰ কাৰণে কাৰ্বি দাদা আমাৰ দাদা হয় নে নহয় তিৱা কাৰ্বি একেলগে আছে কাৰ্বিৰ লগত বহুত দিনৰ পৰা আমি ইয়াত ফাইট কৰিছো নেকি কিন্তু আমি আহি বেলেগে আমাৰ লগত ফাইট কৰি আছে হয় নে নহয় কিন্তু এতিয়া আমি বহুত হল আমি ৰিক টুগেডাৰ ফাইট কৰিম সবে হাতত দা ধৰি খেলিব লাগিব এই বিজেপি কিতাপ কাৰ্বি আলমত কাৰ্বি দাদাগিৰি চলিব হয় নে নহয় কিন্তু বিহাৰী দাদাগিৰি নচলিব যদি দাদাগিৰি চলিব বিচাৰে আপোনালোকৰ বিহাৰত গৈ দাদাগিৰি দেখুৱাওক কিন্তু কাৰ্বি আলমত নহয় আৰু মোৰ বহুত ক'বলৈলগীয়া আছিল আপোনালোকৰ যিহেতু সময়ৰ খুব কম সেইকাৰণে মই আপোনালোকক কিছুমান কথা শ্বেয়াৰ কৰিবলৈ লগা আছিলে কিন্তু মোৰ খুব সময় নাটনিৰ কাৰণে সময়খিনি নহয়গৈ ইমানতে কৈ মোৰ চমু বক্তব্য সামৰিছোঁ জয় কাৰ্বি আলম Big City Long Live Big City Long Live Tribal Unity Long Live Khilonjia Unity Long Live Thank you.